এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভালেই। আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভ্লগটি আৰম্ভ কৰিছোঁ 11 বজাৰ পৰা। আজি বহুত ৰ'দ দিছে আৰু ৰ'দত গম পায় গৰম কেনেকুৱা। আজি গৰমৰ বতৰত আজি আমি খাম পঁইতা ভাত। আমি যোৱাকালি ৰাতিয়ে বনাই থোৱা ভাত আমি পানী ঢালি থৈছোঁ আৰু সেইটো যিহেতু আজি পঁইতা ভাত হ'ব আৰু পঁইতা ভাতৰ লগত আমি কি খাওঁ আপোনালোকক দেখাই যাম আৰু দিনটো কি কৰোঁ দেখাই যাম। ভিডিঅ'টি চাই যাব। বিলাহী চাটনি বনাম আজি। কণী বিলাহী ছিঙিবলৈ যাওঁ, ঘৰতে আছে। আমি প্ৰথমতে কণ বিলাহী ছিঙিম, আমাৰ ঘৰতে আছে। ইয়াত চাওকচোন কণ বিলাহী কিমান ধুনীয়াকৈ পকিছে। পঁইতা ভাতৰ লগত কণ বিলাহীৰ চাটনি খাই খুব ভাল লাগে। আপোনালোকেও খাইছে। এয়া চাওকচোন কণ বিলাহীখিনি কিমান ধুনীয়াকৈ পকিছে। কণ বিলাহী ছিঙি হৈ গ'ল। আমাৰ ইমানখিনিয়ে লাগিব, বেছিকৈ নালাগে, পিটিকা হৈ যাব কণ বিলাহী। এইয়া আমি ঢাকি থৈছোঁ পঁইতা ভাত, এইখিনি পানী দিয়া হৈ আছে আৰু আমি ইয়াৰ লগত খাবৰ বাবে পিটিকাখিনি ৰেডি কৰি লওঁ। আহকচোন। কণ বিলাহীখিনি ভালদৰে এনেদৰে ধুই লৈছোঁ। শুকান মাছৰ চাটনিৰ কাৰণে আমি নহৰু কেইফুটমান লৈ লৈছোঁ আৰু শুকান জলকীয়া কেইটামান লৈ লৈছোঁ আৰু এইকেইটা আমি অকণমান তেল দি অকণমান লৰাই ল'ম, গৰম কৰি ল'ম। গৰম কৰাৰ পাছতে আমি এক চাটনি বনাম মিক্সিত দি। এনেদৰে অলপ সময় আমি আদা নহৰু আৰু শুকান মাছকেইটা ভাজি ল'ম আৰু ভাজি হোৱাৰ পাছতে আমি এটা মিক্সিত দি ল'ম। দি পিনে আমি এইখিনি মিঠাতেল অলপ দি দিছোঁ আৰু ইয়াত অকণমান নেমু ৰসো দিম, দিয়া দেখুওৱা নহ'ল। আৰু এতিয়া আমাৰ চাটনি ৰেডি হৈ যাব। এতিয়া কণ বিলাহীখিনি গেছত এনেদৰে পুৰি ল'ম, কাৰণ এতিয়া বহুত গৰম পৰিছে, জুই ধৰোৱা হোৱা নাই। আমি গেছতেই পুৰি লৈছোঁ সকলোখিনি। এনেদৰে অলপ সময় পুৰি ল'ম। আলু পুৰিছোঁ গেছতে। এনেদৰে আলু পুৰিলে পুৰা যাব জানো? নাযায় নহয়। মই আলুখিনি প্ৰথমে বইল কৰি লৈছিলোঁ কুকাৰত দি। বইল কৰাৰ পাছতে এনেদৰে গেছত সেকি দিছোঁ। এনেদৰে গেছত সেকি দিলে অলপ আলু পোৰা নিচিনা হৈ যায়, জুই পোৰা নিচিনা। খাবলৈ তেনেকুৱা এটা চেণ্ট আহে, ভাল লাগে খাবলৈ। কিন্তু জুইত পোৰা নিচিনা হ'বই নোৱাৰে বাৰু, আপোনালোকে খাব পাৰে এনেদৰে। গেছতে বেঙেনাটো এনেদৰে পুৰি ল'ম। আমি প্ৰথমতে বেঙেনাটো মিঠাতেল সানি দিছিলোঁ আৰু এতিয়া পোৰা হৈ গ'ল বেঙেনা পোৰা। এয়া বেঙেনা পোৰা পিটিকা আৰু লগত আছে আলু পিটিকা আৰু লগত আছে কণ বিলাহীৰ পিটিকা। আমি খাবৰ বাবে থালিখন ৰেডি কৰোঁ। প্ৰথমে কাঁহী এখনত এটা কাঁহৰ বাতি দি লৈছোঁ। কাঁহৰ বাতিটোত আমি এতিয়া পঁইতা ভাত দি ল'ম। এইখিনি হ'ল আমাৰ পঁইতা ভাত। এয়া পঁইতা ভাত লৈ ল'লোঁ আৰু এয়া হ'ল কণ বিলাহীৰ পিটিকা হয়। এয়া হ'ল বেঙেনা পিটিকা আৰু লগত আছে আলু পিটিকা আৰু এটা আছে লগত শুকান মাছৰ চাটনি। আৰু ইয়াৰ লগত কি লাগিব বাৰু? এপিচ নেমু লাগিব আৰু পিঁয়াজ এটুকুৰা লাগিব, জলকীয়া এটা লাগিব, নিমখ লাগিব আৰু সৰিয়হৰ তেল লাগিব আৰু খাই থাক আৰু খাবৰ বাবে মজা। আমাৰ ৰেডি হৈ গ'ল পঁইতা ভাতৰ থালি আৰু এতিয়া মই খাই লওঁ। তাৰপাছত ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।